চাওঁ দাদা কথা এটা সুধো আপুনি এই গণেশ খুৰা ঘৰটো চিনি পায় নেকি এই সুন্দৰপুৰ গাঁৱৰ পৰা অহা এইখিনিতে আছে বুলি শুনিছোঁ কিন্তু সঠিকভাৱে নাজানো সেইবাবে সুধিলোঁ আপোনাক ধন্যবাদ আহিছোঁ দিয়ক মানুহজনে এইখিনিতে বুলি ক'লে এইটো ঘৰ হয় যেন লাগিছে সুধি চাওঁ কিবা এটা কৰা কি জানো কৰোঁ কাক বিচাৰিছে আপুনি অঁ মোক চিনি নাপাব আপুনি এই গণেশ খুৰা ঘৰটো চিনি পায় নেকি অঁ এইফালে আছে এই অলপমান আগলে 3 ঘৰমান পাৰ হৈ পাবাগে 3 ঘৰমান হয় ঠিক আছে নহ'লে মই আহোঁ বহা কিয় মাতিলা কোৱা ইমান দিনে ফোন মেছেজ কিয় কৰা নাই নাই সৰু কাম এটাত বিজি আছিলোঁ তোমাৰ গা বেয়া নেকি নাই মিছা কোৱা নাইতো মই কিবা এটা ভাবি আছোঁ কি ভাবি আছা নাই এইবোৰ বাদ দিয়া তুমি নোকোৱা নে কিবা এটা ভাবি আছোঁ যাওঁনে মই কিবা এটা ভাবি আছোঁ নহ'লে যাওঁ কোৱা তেনেহ'লে কি কথা মানে সেইদিনা মই গাঁৱৰ ঘৰলৈ গৈছিলোঁ তাত গৈ গম পালোঁ যে মই এডালে এতিয়াহে ফোন কৰিব পালেনে কোৱা ৰিকি ক'ত আছ ঘৰতে আছো কিয় আজি তোৰ মনত পৰিলে যে মোলে নহয় ৰিকি তই শুনচোন কিয় কিবা হ'ল নেকি মানে অনুৰ দুদিনমান হ'ল না ফোন না মেছেজ কি হ'ল ক'ত গ'ল একোৱে খবৰ নাই অঁ মোকো ফোন কৰা নাই দেখোন মই ফোন এটা কৰি চাওঁ কৰিছা বাট মোৰ কথা নকবি হ'ব দে নকওঁ বাৰু তোৰ কথা হেল্ল' হ'ব ঠিক আছে বাই
বহা। ঐ কেছটো কি অ'? মই হ'লে ধৰিব পৰা নাই দেই। ঐ তাই কিয় এনেকুৱা কৰিছে? কিবা লাগিলি নেকি? কি যে লাগি থাক নহয়। হ'ব বহা। তোমালোকক চিনি পোৱা নাই? হয় খুৰা, আমি অনুৰ লগৰে। মানে খুৰা এইকেইদিন অনুৰ খবৰ পোৱা নাছিলোঁ, তাকে ভাবিলোঁ খবৰ এটাকে লৈ যাওঁ, কিবা হৈছে নেকি। নাই নাই, কিন্তু কিবা ভাবি থকা তাকেহে মই বুজি পোৱা নাই। খুৰা আপুনি সুন্দৰপুৰ গাঁৱৰ গণেশ খুৰা নহয় জানো? তুমি কেনেকৈ জানিলা? মইতো গাঁৱৰ পৰা অহা বহু বছৰে হ'ল। মানে খুৰা আপোনাক সুন্দৰপুৰ গাঁওখন এৰি আহিবলৈ বাধ্য কৰা হোৱা নাছিল? হয়, ইমানবোৰ পুৰণি কথা তুমি কেনেকৈ জানিলা? খুৰা কথাবোৰ মই কেনেকৈ গম পালোঁ সেইবোৰ আপোনাক ক'লে আপোনাৰ ভৰি মাটি খহি পৰিব। আপোনাক সেই গাঁৱৰ মাটিৰ গোন্ধ, গাঁৱৰ শীতল পৰিৱেশ আৰু গাঁওখনৰ সেই ৰাইজৰ মৰমবোৰৰ পৰা একেবাৰে বঞ্চিত কৰা ব্যক্তিজন ধৰ্মেশ্বৰ নহয় জানো? মই সেইটো ল'ৰা যাৰ বাপেকে গাঁৱৰ ৰাইজৰ মৰম, গাঁৱৰ ৰাইজৰ বিশ্বাসসমূহ সকলোবোৰ ভৰিৰে মোহাৰি গচকি শেষ কৰি দিছে। হয় খুৰা, মই সেইজন ধৰ্মেশ্বৰে দুৰ্ভগীয়া পুত্ৰ প্ৰাঞ্জল। খুৰা দেউতাৰ হৈ মই আপোনাৰ ওচৰত ক্ষমা বিচাৰোঁ। পাৰিবনে মোৰ দেউতাক ক্ষমা কৰি দিব? সকলোবোৰ পাহৰি মোক আপোনাৰ বন্ধুৰ একমাত্ৰ পুত্ৰ হিচাপে আদৰি ল'ব। হয় খুৰা, সকলোবোৰ পাহৰি আপুনি ইয়াক মাফ কৰি দিয়ক। খুৰা, ই তাৰ দেউতাকৰ হৈ আপোনাৰ ওচৰত ক্ষমা বিচাৰিছে। আপুনি জানো তাক ক্ষমা কৰি দিব নোৱাৰিব? প্ৰাঞ্জল, মই তোমাক ধৰ্মেশ্বৰ পুত্ৰ বুলি কেতিয়াও অৱহেলা নকৰোঁ আৰু কৰিবও নোৱাৰোঁ। ধৰ্মেশ্বৰ টকাৰ লোভত অন্ধ হৈ গ'ল। মানুহৰ মৰমবোৰৰ পৰা অহংকাৰে তাক বহুত দূৰলৈ লৈ গ'ল। সেয়েহে তাক বোধ হয় ঈশ্বৰে উচিত শাস্তিও দিলে। তুমি দুখ নকৰিবা প্ৰাঞ্জল, সেইবোৰ মই বহুত দিনতে পাহৰি গ'লোঁ। সেইবোৰ মোৰ বাবে খুৰা খুৰা মোৰ আৰু এটা ভুল আপুনি ক্ষমা কৰি দিব পাৰিবনে? আৰু এটা ভুলৰ কথা। কি ভুলৰ কথা? মই একো ধৰিব পৰা নাই। মানে খুৰা মই আপোনাৰ একমাত্ৰ ছোৱালী অনু খোজোঁ। হয় খুৰা, অনু ইয়াক বহুত ভাল পায়, আপুনিহে নাজানে। খুৰা এই সম্পৰ্কটো আৰু গভীৰ কৰিবলৈ ইয়াতকৈও কিবা সোণালী সুযোগ আছেনে? প্ৰাঞ্জল, আহাচোন। মই মোৰ ছোৱালীজনীৰ কাৰণে উপযুক্ত ল'ৰা এটা বহুত দিনৰ পৰা বিচাৰি আছিলোঁ আৰু বৰ্তমান মোৰ কলিজা টুকুৰাটো তোমাৰ হাতত গতালোঁ প্ৰাঞ্জল। ইয়াত তামাম হ'ব আৰু নে কি? ইয়াত আমাৰ হ'ব আৰু। ঐ বিয়াখন হ'বই যেতিয়া পুৰণা স্মৃতি হিচাপে চাবলৈ হ'ব, ফটো এখনকে লৈ লওঁ ল, ল, নে ল। কি কওঁ? হয় হয়। চাওঁ চাওঁ।